নমস্কাৰ, ৱেলকাম টু বৰ্ণালীজ কিটচেন। ৰঙালী বিহু উপলক্ষে আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মালপোৱাৰ এবিধ টেষ্টি ৰেচিপি। চাওঁচোন আহক ইয়াৰ বাবে আমাক কি কি লাগিব। ইয়াৰ বাবে মই লৈছোঁ 3 বাটি পিঠাগুড়ি, 1 বাটি ময়দা আৰু আধা বাটি চুজি, আৰু ইয়াত দিম 1 চামুচ বেকিং পাউডাৰ। এইখিনিতে ভালদৰে মিহলি কৰি ল'ব লাগিব। এইখিনি মিহলি কৰি হৈ গ'ল। এতিয়া ইয়াত গুড় মিহলি কৰিম। গুড় মই 1.5 বাটিমান দিছোঁ। গুড়খিনি এতিয়া অলপ পানীত গুলি ল'ম। গুড়খিনি পানীত গুলি ল'লে ভাল হয়, নহ'লে গোটা গোটা হৈ থাকি যায়। এতিয়া এইখিনি গোলা হৈ গৈছে। এতিয়া লাহে লাহে চাকু দিয়ে ইয়াত ঢালি দিম গুড়। এনেদৰে চাকি ল'লে ভাল হয়, তেতিয়া গোটা অলপমানো যাব নোৱাৰে। এতিয়া হেতাৰে লাহে লাহে মিক্স কৰিব। এইখিনি আমাৰ সনা হৈ গৈছে। সানোতে মন কৰিব যাতে এইখিনি বেছি পনীয়া বা ডাঠ হৈ নাযায়, এইটো জোখতে ৰাখিব। এতিয়া মই ফ্লেভাৰৰ কাৰণে ইয়াত দিম কেইটামান চফ। আপোনালোকে কোৱা কপোৰ বা জিৰা আদি ব্যৱহাৰ কৰিব পাৰে। মই চফ ব্যৱহাৰ কৰিছোঁ। মই ইয়াত পিঠাগুড়িটো শালি চাউলৰহে লৈছোঁ, বৰা চাউল মিহলি কৰা নাই ইয়াত। এইখিনি হৈ গৈছে। এতিয়া আমি 7 বা 8 ঘণ্টাৰ কাৰণে এইখিনি ঢাকি থৈ দিম। এয়া আমাৰ 8 ঘণ্টাৰ আগতে গুলি থোৱা পিঠাগুড়ি মিশ্ৰণখিনি। দেখিছেনে কিমান ধুনীয়া হৈছে। এতিয়া আমি এটা এটাকৈ তেলত ভাজি যাম। কেৰাহীখন গৰম হৈছে। এতিয়া ইয়াত দি দিম অলপ ৰিফাইন তেল। এতিয়া মালপোৱাকেইটা এটাকৈ তেলত ভাজি যাম। ভাজোতে গেছটো মিডিয়াম ফ্লেম কৰি থ'ব, নহ'লে এইকেইটা জ্বলি আহিব পাৰে। দেখিছেনে ইমান ধুনীয়াকৈ ফুলি আহিছে। ভাজি থাকোঁতে এনেদৰে লুটিয়াই থাকিব দুইটা চাইডৰ পৰা, তেতিয়া মাছটো ভালদৰে সিজি যায়। এয়া আমাৰ এইটো ৰেডি হৈ গৈছে। এতিয়া আমি কাঢ়ি থ'ম। আৰু এটা বনাই দেখাইছোঁ আপোনালোকক। এতিয়া এইটো মালপোৱাও হৈ গ'ল। এতিয়া এনেদৰে এটা এটাকৈ মালপোৱাকেইটা ভাজি ল'ম। এই আমাৰ মালপোৱাকেইটা বনাই হৈ গৈছে। আপোনালোকেও ঘৰতে এনেদৰে বনাই খাব, আৰু যদি ভাল পায় ৰেচিপিটো তেনেহ'লে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শেষত সকলোলৈকে ৰঙালী বিহুৰ বহুত বহুত শুভকামনা থাকিল। মৰম ভৰি আছে এই মৰম কাৰ বাবে জানানে।